এটি লাখ টকীয়া প্ৰশ্ন অসমত অসমীয়া কোন মিচিং বড়ো কাৰ্বি জনজাতিসকল অসমীয়া হয়নে নমস্কাৰ কুম্পাসুদং আপোনালোক সকলোকে মোৰ আনিটা ভিডিঅ'লৈ স্বাগতম জনাইছো আৰু হেখতিয়া হলেও আপোনালোক সকলোকে ইংৰাজী নৱবৰ্ষৰ শুভেচ্ছা জ্ঞাপন কৰিছো লগতে মাঘ বিহুৰ উলগ জনাইছো এতিয়া প্ৰশ্ন হৈ আছে বৰ্তমান বহুত প্ৰশ্ন চলি আছে যে অসমত অসমীয়া কোন আমি বিভিন্ন ক্ষেত্ৰত বিভিন্ন মাধ্যমত দেখিবলৈ পাওঁ যে অসমীয়া মিচিং বড়ো কাৰ্বি সকল অসমীয়া হয়নে অসমীয়া সংজ্ঞাটো আপুনি কোনটো দিশত চাই তাৰ ওপৰত ডিপেন্ড কৰিব আপুনি ব্ৰড পাৰ্সপেক্টিভত চাই নে নেৰ' পাৰ্সপেক্টিভত চাই যদিহে আপুনি ব্ৰড পাৰ্সপেক্টিভত চাই তেন্তে অসমীয়া সংজ্ঞাটোৰ অৰ্থ হ'ল অসমত থকা বিভিন্ন জাতি জনগোষ্ঠী ক্ষুদ্ৰ ক্ষুদ্ৰ জনজাতিসকলৰ পৰা আৰম্ভ কৰি মিচিং বড়ো ইত্যাদি সকলো জনজাতি মিলি বৃহত্তৰ অসমীয়া জাতিটো বুজায় যদিহে আপুনি নেৰ' পাৰ্সপেক্টিভত চাই তেন্তে কেৱল অসমীয়া ভাষা কোৱা সকলহে অসমীয়া ব্ৰড পাৰ্সপেক্টিভত যদি আমি চাবলৈ যাওঁ তেন্তে আমি সকলো ভাৰতীয় মই অসমীয়া অন্য কোনোবা হয়তো মাৰাঠী অন্য কোনোবা হয়তো তামিল অন্য কোনোবা হয়তো বেংগালী অন্য কোনোবা হয়তো বিহাৰী তাৰ পিছতো আমি সকলো ভাৰতীয় আমাৰ নিজস্ব ভাষা সংস্কৃতি সকলোৰে সাহিত্য সকলোৰে আছে আমি সকলো মিলিহে সকলো ভাষা সংস্কৃতি মিলিহে ভাৰতীয় এদৰে যদি আমি অসমতো যদি ব্ৰড পাৰ্সপেক্টিভত চাবলৈ যাওঁ আমি সকলো অসমীয়া মিচিং বড়ো কাৰ্বি ৰাভা সকলো মিলিহে জাতি জনগোষ্ঠী মিলিহে আমি অসমীয়া সকলোৰ ভাষা সংস্কৃতি মিলিহে এটা বৃহত্তৰ অসমীয়া জাতি গঠন হ'ব পাৰে বৰ্তমান অসমত বিভেদ আহিছে যে আচলতে অসমত অসমীয়া কোন যদিহে অসমীয়া ক্ষুদ্ৰ ক্ষুদ্ৰ জাতি জনগোষ্ঠীক মিলি অসমীয়া হয় তেন্তে ক্ষুদ্ৰ ক্ষুদ্ৰ জাতি জনগোষ্ঠীসকলৰ ভাষাসমূহ কিয় অসমীয়া ভাষাটোৰ দৰে সমমৰ্যাদা পোৱা নাই কিয় অসমীয়া ভাষাৰ দৰে মিচিং বড়ো দেউৰী কাৰ্বি ভাষা সমমৰ্যাদা নাই পোৱা বৰ্তমানলৈকে নাই পোৱা তাৰ ফলত অসমীয়া মানুহ অসমৰ জাতি জনগোষ্ঠীসকলে শংকিত হৈ পৰিছে আচলতে অসমত অসমীয়া কোন আমি যদি অসমীয়া ভাষাটোক জাপি দিওঁ ক্ষুদ্ৰ ক্ষুদ্ৰ জাতি জনগোষ্ঠীসকলৰ ওপৰত জাপি দিওঁ যদি আমি জাতি জনগোষ্ঠীসকলৰ ভাষা সাহিত্য সংস্কৃতি আমি যদি ৰক্ষা কৰাটো নৈতিক কৰ্তব্য প্ৰত্যেকজন অসমীয়াৰ নৈতিক কৰ্তব্যৰ দায়িত্ব বুলি আমি যদি মানি নলওঁ তেন্তে ক্ষুদ্ৰ ক্ষুদ্ৰ জাতি জনগোষ্ঠীসকলে নিজকে অসমীয়া বুলি পৰিচয় দিবনে এতিয়া প্ৰশ্ন হয় অসমত থকা কিমানজন অসমবাসীয়ে অসমৰ ভূমিপুত্ৰসকলৰ ভাষা ক'বলৈ জানে অসমত দেখিবলৈ পোৱা যায় আপোনালোকে হয়তো বেংগলী ভাষা ক'বলৈ বা বুজি পায় কিছু পৰ্যায়ত হ'লেও বুজি পায় আৰু ক'বলৈ চেষ্টা কৰে কিন্তু অসমত থকা ভূমিপুত্ৰসকলৰ মিচিং বড়ো কাৰ্বি দেউৰীসকলৰ ভাষা আপোনালোকে ক'বলৈ আৰু বুজি পাবলৈ কেতিয়াবা চেষ্টা কৰিছেনে প্ৰিয় বন্ধু আমি অসমীয়া সংজ্ঞাটো ব্ৰড পাৰ্সপেক্টিভত চাব লাগিব আমি কেৱল চাবই লাগিব নহয় কিছুমান দায়িত্ব আমি পালন কৰিব লাগিব আমি অসমৰ ক্ষুদ্ৰ ক্ষুদ্ৰ জাতি জনগোষ্ঠীসকলৰ ভাষা সংস্কৃতিক সমমৰ্যাদা প্ৰদান কৰাৰ লগতে দায়িত্ব গ্ৰহণ কৰিব লাগিব সেই অসমীয়া সংস্কৃতি অসমৰ ক্ষুদ্ৰ ক্ষুদ্ৰ জাতি জনগোষ্ঠীৰ সংস্কৃতি উন্নতিৰ পথত আগবঢ়াই লৈ যাবলৈ বৃহত্তৰ সঁচা অৰ্থৰ অসমীয়া সংজ্ঞাটো জীয়াই থাকিব তেতিয়াহে কোনো ধৰণৰ জাতিগত বিভেদ নাহিব আৰু কোনো ধৰণৰ শংকা সৃষ্টি নহ'ব যে অসমত অসমীয়া কোন আৰু সকলোৱে সমমৰ্যাদা সকলোকে যদি আমি সমমৰ্যাদা দিওঁ সকলো তেতিয়া সমানভাৱে ওলাই আহিব আৰু নিজকে অসমীয়া বুলি পৰিচয় দিব ধন্যবাদ হেকন আমাৰ ভিডিঅ'টো চাই কেনেকুৱা লাগিলে আপোনালোকে কমেন্ট বক্সত জনাব যদি ভাল লাগিলে তেন্তে লাইক শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰিব নাপাহৰিব প্ৰিয় বন্ধু আপোনালোক সকলোকে অনুৰোধ জনাইছোঁ আপোনালোকে যদি ছাবস্ক্ৰাইব কৰা নাই তেন্তে ছাবস্ক্ৰাইব কৰিব আৰু লাইক যদি কৰা নাই লাইক কৰিব আৰু শ্বেয়াৰ কৰিব যিমান পাৰে শ্বেয়াৰ কৰিব ধন্যবাদ যুক্তি সংগত ক্ষুদ্ৰ ক্ষুদ্ৰ জনজাতিৰ